এয়া আমাৰ ভেলাঘৰ এইফালে মেজি এয়া আজিয়ে ৰেডি দেই মানে কাইলৈ সময় নাই যিহেতু এইফালে আমাৰ সৰু সৰু পোৱালীকেইটাই এইফালে ভেলাঘৰ খাইছে এয়া যেনেকৈ হ'লেও কৰিছে আৰু কষ্ট বাকী আৰু আমাৰ ডাঙৰকেইটা অকণমান লাগি কৰি দিছে আৰু সিহঁতক এয়া ধুব কিবা এটা কৈ থাকে কেনেকুৱা দিছে কাম কৰি অঁ কামকেইটা কৰি কেনেকুৱা দিছে সেইটো কৈ দে সৰুকেইটাৰ লগত হে কৈ দে আকৌ কিবা এটা বেয়া লাগিছে মানে কাম কৰি নেকি হে আগফালটোহে অকণমান চৌ দিছে আৰু পিছফালে এইফালে দুপাং পাং দেই পিছফালে একো নাই ইয়াতে বনাই কৰি কাইলৈ খাব আৰু এইফালে ওপৰত পাল দিবলৈ আছে বাৰু তাৰপিছত ইয়াতে আৰু বহি কৰি খাব এইফালে খানা বনিব অঁ এইফালে আমাৰ ভাইটিৰ চেনেলটো চবে ফ'ল' কৰিব দেই সোনকালে 10K হ'ব লাগে এয়া এইফালে ভাইটিও লাগি আছে কামত এইটো বুঢ়া মেজি কৈ আছে এইটো ডেকা মেজি ডেকা মেজি হৈ গ'ল এইটো এইফালে বুঢ়া মেজি দেই কাইলৈ ৰাতিটো খুৱাবলৈ এয়া বনি আছে দিনত চবৰে সময় নাই কাইলৈ বজাৰ হাট কৰা কথা আছে এইফালে দোকানো যাব লাগিব আমাৰ ইয়াত ধুবই সেইটো কাৰণে আজিয়ে চব ঠিক ঠাক কৰি ৰেডি কৰি দিছে কেনেকুৱা লাগিছে ভেলাঘৰটো ক'ব দেই চিম্পুল যদিও এনেই কিবা এটা ভাল লাগিছে সৰুকেইটাই কৰিছে এয়া সেয়া ওচৰতে পায় জেওৰা থাপতে এয়া জেওৰা আনি আছে দেই এয়া কাইলৈ একদম মেজিতহে হ'ব আৰু অঁ কাইলৈ গধূলি মেজিতহে জ্বলিব বাকী এইকণ আৰু ইমানেই আৰু দেই কাইলৈ বাকীকণ কাইলৈ দেখাম বাৰু